হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল RJ Study। মই ৰাজীৱ দাস আৰু আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এই ভিডিঅ'টোৰ যোগেদি বিভিন্ন ধৰণৰ MCQ টাইপৰ কুৱেশ্যনসমূহ। ভিডিঅ'টোৰ প্ৰতিটো কুৱেশ্যনৰ 4টাকৈ অপশ্যন থাকিব আৰু 4টা অপশ্যনৰ পৰা শুদ্ধ উত্তৰটো আমি বাছি উলিয়াব লাগিব। ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব যাতে প্ৰতিটো প্ৰশ্ন ভালদৰে বুজি পায়। আজি প্ৰথম প্ৰশ্নটো হৈছে ইনকালাব জিন্দাবাদৰ শ্লোগান কোনে দিছিল? অপশ্যন এ লাল বাহাদুৰ শাস্ত্ৰী, বি মহাত্মা গান্ধী, চি সুভাষ চন্দ্ৰ বসু, ডি ভগত সিং। শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ভগত সিঙে ইনকালাব জিন্দাবাদ নামৰ শ্লোগানটো দিছিল। আৰু অপশ্যন এত থকা লাল বাহাদুৰ শাস্ত্ৰীয়ে জয় জৱান জয় কিষাণ নামৰ যি শ্লোগান আছিল সেইটো দিছিল। আৰু মহাত্মা গান্ধীয়ে দিয়া শ্লোগানটো আছিল ডু অৰ ডাই। আৰু সুভাষ চন্দ্ৰ বসুৰ যিটো শ্লোগান আছিল এই শ্লোগানটো হ'ল দিল্লী চলো নামৰ শ্লোগানটো সুভাষ চন্দ্ৰ বসুৱে দিছিল। দ্বিতীয় প্ৰশ্নটো হ'ল ইণ্ডিপেণ্ডেণ্ট নামৰ পুস্তকখন কোনে লিখিছিল? অপশ্যন এ মতিলাল নেহেৰু, বি মহাত্মা গান্ধী, চি বাল গংগাধৰ তিলক, ডি অৰবিন্দ ঘোষ। 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইণ্ডিপেণ্ডেণ্ট নামৰ পুস্তকখন কোনে লিখা? শুদ্ধ উত্তৰ অপশ্যন এ মতিলাল নেহেৰুৱে লিখিছিল ইণ্ডিপেণ্ডেণ্ট নামৰ পুস্তকখন। মহাত্মা গান্ধীয়ে লিখা পুস্তকখন হ'ল মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ। আৰু বাল গংগাধৰ তিলকে যিখন লিখিছিল সেইখন আছিলে দৈনিক কেশৰী। আৰু অৰবিন্দ ঘোষে লিখাখন আছিলে সাবিত্ৰী নামৰ পুস্তকখন অৰবিন্দ ঘোষে লিখিছিল। 3 নম্বৰ প্ৰশ্নটো হ'ল নীল দৰ্পণ নামৰ নাটকখনৰ লেখক কোন? নীল দৰ্পণ নামৰ নাটকখন কোনে লিখিছিল? অপশ্যন এ দয়ানন্দ সৰস্বতী, বি দীনবন্ধু, চি প্ৰেমচন্দ্ৰ, ডি চিত্ৰৰঞ্জন দাস। 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? নীল দৰ্পণৰ লেখক হ'ল দীনবন্ধু। অপশ্যন বি, নীল দৰ্পণৰ লেখক হ'ল দীনবন্ধু। 4 নম্বৰ প্ৰশ্নটো হ'ল কংগ্ৰেছৰ পঞ্চমতম অধিৱেশন কেতিয়া হৈছিল? কংগ্ৰেছৰ পঞ্চমতম অধিৱেশন কেতিয়া হৈছিল? অপশ্যন এ 1886, বি 1887, চি 1889 আৰু ডি 1891। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? কংগ্ৰেছৰ পঞ্চম অধিৱেশন কেতিয়া হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 1889ত পঞ্চমতম অধিৱেশন হৈছিল। প্ৰথম অধিৱেশন 1885ত হৈছিলে, দ্বিতীয় 6ত, তৃতীয় 7ত হৈছিলে আৰু 1891ত যিখন হৈছিলে এইখন সপ্তম অধিৱেশন আছিলে। কংগ্ৰেছৰ সপ্তম অধিৱেশন কেতিয়া হৈছিল? 1891। 5 নম্বৰ প্ৰশ্নটো হ'ল ছাইমন আয়োগ কেতিয়া গঠন হৈছিল? অপশ্যন এ 1882, অপশ্যন বি 1926, চি 1927 আৰু ডি 1938। শুদ্ধ উত্তৰ কোনটো হ'ব? 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন চি, 1927ত ছাইমন আয়োগ গঠন হৈছিল। আৰু 1882ত যিটো গঠন হৈছিল হাণ্টাৰ আয়োগ আছিল। আৰু 1926ত হৈছিল লোকসেৱা আয়োগ গঠন হৈছিল 1920। 6 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? অপশ্যন এ বেংগল গেজেট, বি ইণ্ডিয়া গেজেট, চি বম্বে টাইমছ, ডি বম্বে সমাচাৰ। 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? প্ৰথম বাতৰি কাকত কোনখন আছিল? বেংগল গেজেট। দ্য বেংগল গেজেট নামৰ বাতৰি কাকতখন ভাৰতৰ সৰ্বপ্ৰথম বাতৰি কাকত। 7 নম্বৰ প্ৰশ্নটো হ'ল তৰাইনৰ দ্বিতীয়খন যুদ্ধ কেতিয়া হৈছিল? অপশ্যন এ 1191, বি 1192, চি 1194 আৰু ডি 1195। শুদ্ধ উত্তৰ কোনটো হ'ব? তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? 1192ত হৈছিল দ্বিতীয় যুদ্ধ। প্ৰথমখন যুদ্ধ হৈছিল 1191ত, তৰাইনৰ প্ৰথম যুদ্ধ 1191ত হৈছিল। আৰু 1194ত যিখন যুদ্ধ হৈছিল সেইখন যুদ্ধৰ নাম চন্দেৰী যুদ্ধ বুলি কোৱা হয়। 8 নম্বৰ প্ৰশ্নটো হ'ল ঘাগ্ৰা যুদ্ধ কেতিয়া হৈছিল? ঘাগ্ৰা যুদ্ধ কেতিয়া হৈছিল? অপশ্যনত আছে 1526, বি 1527 আৰু চি 1528, ডি 1529। শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, 1529ত ঘাগ্ৰা যুদ্ধ হৈছিল। আৰু 1526ত হৈছিল পানীপথৰ প্ৰথমখন যুদ্ধ। আৰু যিখন 1528ত হৈছিল 1527ত হৈছিল খানৱা যুদ্ধ। 1527ত হোৱা যুদ্ধখনৰ নাম হ'ল খানৱা যুদ্ধ। 9 নম্বৰ প্ৰশ্নটো হ'ল পানীপথৰ দ্বিতীয়খন যুদ্ধ কেতিয়া হৈছিল? অপশ্যন এ 1540, বি 1556, চি 1565, ডি 1576। পানীপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 1556 চনত পানীপথৰ দ্বিতীয়খন যুদ্ধ হৈছিল। 1540ত যিখন যুদ্ধ হৈছিল সেইখন আছিল কনৌজৰ যুদ্ধ। আৰু 1565ত হোৱা যুদ্ধখন আছিল কালিকটৰ যুদ্ধ। আৰু 1576ত যিখন যুদ্ধ হৈছিল সেই যুদ্ধখনক হালদিঘাটৰ যুদ্ধ বুলিও কোৱা হয়।
10 নম্বৰ প্ৰশ্নটো হ'ল পলাচী যুদ্ধ কেতিয়া হৈছিল? আজি শেষৰ প্ৰশ্ন এইটো। পলাচী যুদ্ধ কেতিয়া হৈছিল? অপশ্যন এ 1757, বি 1857, চি 1761, ডি 1774। চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? পলাচী যুদ্ধ কেতিয়া হৈছিল? শুদ্ধ উত্তৰ অপশ্যন এ 1757ত পলাচী যুদ্ধ হৈছিল। আৰু অপশ্যনত থকা 1761ত পানীপথৰ তৃতীয়খন যুদ্ধ হৈছিল আৰু 1764ত যিখন যুদ্ধ হৈছিল সেইখন আছিল বক্সাৰ যুদ্ধ। বক্সাৰ যুদ্ধ হৈছিল 1764ত। আজিৰ ভিডিঅ'টো ইমানেই প্ৰশ্ন আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।